পোৱা বুলিয়ে ক'ব লাগিব কাৰণ মই গমে পাইছোঁ বাবে মই UPPL-ৰ TCLC-ৰ মেম্বাৰ আছিলোঁ। তেতিয়াও তেওঁলোকৰ দলত মই এনেকৈ কাম কৰিম বুলিয়ে ভাবি আগবাঢ়ি আহিছিলোঁ। মই যোৱা ছেপ্টেম্বৰ 2023-তে তাৰমানে মোৰ এক্সিডেণ্ট হ'ল। হওঁতে মই মানে তেওঁলোকৰ ফালৰ পৰা মই মানৱতাৰ যিটো মানে সেইটো মই নেদেখিলোঁ আৰু সেইটো মোৰ আক্ষেপ থাকিল মনত। সেই আক্ষেপটো মানে এতিয়াও মোৰ হোৱা নাই। তথাপি মই এই দলত আগৰ পৰা মই সমৰ্থন কৰোঁ বাৰু। মই ওচৰ চুবুৰীয়া মানুহ হিচাপে মোৰ যিখিনি ওচৰ চুবুৰীয়া মানুহ আছে চবেই এইবিলাকৰ লগত জড়িত হৈ আছে। ময়ো কৰিম বুলি ভাবি আছিলোঁ কিন্তু আগবাঢ়িব পৰা নাছিলোঁ। এতিয়াও মই যিখিনি কৰিম বুলি আহিছোঁ সেইখিনি হয়তো মই পাৰোঁ নে নোৱাৰোঁ নাজানো। শাৰীৰিকভাৱে মই বৰ্তমান অসুস্থ হৈ আছোঁ। তথাপি এতিয়া এই দলত আহি মানে কৰিম বুলি আগবাঢ়ি আহিছোঁ। যিমান দূৰ সম্ভৱ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম আৰু। এটা খুব শুভক্ষণত জইন কৰিছোঁ আমি নিৰ্বাচনৰ আগে যিহেতু এটা নিৰ্বাচনী বতাহ চলি আছে আৰু আমি সকলোৱে আমি আজি বুলি নহয়, আজি মোটামুটি প্ৰায় আজি 6 মাহৰ পৰা আমি এটা ডিচিশ্যন লৈ আছিলোঁ। কিন্তু আমি লাষ্টলি আজি আমি জইন কৰিছোঁ আৰু মোৰ লগত মোৰ মোটামুটি 14-15জনমান ল'ৰা আহিছে আৰু বহুতো আহিব। আমি এবাৰ মানে আমি যিটো দেখিছোঁ ৰাজনীতিক পৰিৱেশটো এবাৰ BPF-ৰ জয়টো নিশ্চিত। আৰু যিহেতু আমি সকলোৱে একেলগে আছোঁ, সকলো ধৰ্মৰ লোক, সকলো জাতি বৰ্ণৰ লোক একেলগে আমি আছোঁ, এবাৰ আমাৰ জয়টো নিশ্চিত হ'ব বুলি আমি বিশ্বাস কৰোঁ। জইন কৰিছোঁহে আৰু যিহেতু মই সদূৰ 2013-ৰ পৰাই BJP দলত আছিলোঁ, এটা নেশ্যনেল পাৰ্টিত আছিলোঁ, বিভিন্ন পদবীত মই দায়িত্ব লৈ কাম কৰিছিলোঁ। কিন্তু যা নহওক মোৰ সৌভাগ্যই হয় আজি যা নহওক আমি এটা ৰিজনেল পাৰ্টি জইন কৰিব লগা হৈছে আৰু এটা আশা আমাৰ যে পৰৱৰ্তী সময়ত আমাৰ মানে খুবেই ভাল হ'ব বুলি আমি আশা কৰিছোঁ। আজি আমাৰ তামোলপুৰ যিটো ডিষ্ট্ৰিক্টৰ অন্তৰ্গত গহিবাৰী ব্লকত আমাৰ প্ৰায় 14-15জন UPPL আৰু BJPৰ আমাৰ ব্যক্তিসকলে জইন হৈছে আৰু আমি আদৰণি জনাইছোঁ তেখেতসকলক। আৰু আমি আশা ৰাখিছোঁ আমি BPF দল হিচাপে আমি এইবাৰ আগন্তুক BTC নিৰ্বাচনত আমি একক সংখ্যা গৰিষ্ঠতা লৈ আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত আমি BTC চৰকাৰ বনাম আৰু ৰাইজৰ যিটো আকাংক্ষা সেইটো দূৰ কৰি এই BTC অঞ্চলৰ শান্তি আৰু উন্নতিৰ কাৰণে আমি কাম কৰি যাম। না প্ৰমোদ বড়োৰ গৃহ সমষ্টি বুলি কথা নাই। আমাৰ গহিবাৰী ব্লক হিচাপে আমাৰ BPF দলৰ যিটো স্থিতি সেইটো যথেষ্ট ষ্ট্ৰং। যোৱা MP নিৰ্বাচনত লোকসভা নিৰ্বাচনত আমি BPF দল হিচাপে অকলে আমি 26,000 আমি ভোট পাইছিলোঁ আৰু অন্যান্য ৰাজনৈতিক দলবিলাক একেলগ হৈ তেখেতসকল প্ৰায় 30,000 ভোট পাইছিলে আৰু এইবুলি আমাৰ খুবেই ভাল আৰু আমি গহিবাৰী ব্লক হিচাপে আমি উইনাৰ হোৱাটো খাটাং আৰু BTCত আমি সংখ্যাগৰিষ্ঠতা লৈ আমি BPF দলে